আগে আগে ড্ৰাগছ নিবলৈ অহা যুৱক পাছে পাছে গাঁও ৰাইজ দিন দুপৰতে লখিমপুৰৰ এখন গাঁৱত তীব্ৰ উত্তেজনা ৰাইজে খেদি ধৰিলে ড্ৰাগছ আসক্ত যুৱকক লখিমপুৰৰ ৰঙাটি ৰিজাৰ্ভত ৰাইজৰ অভিযানত বহু পৰিমাণৰ ড্ৰাগছ পুৰা আৰু ভাং জব্দ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ ৰঙাটি ৰিজাৰ্ভত আজি পুৱাই ৰাইজে অভিযান চলাই 7টা পৰিয়ালৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ মদ আৰু ভাং জব্দ কৰে ৰঙাটি ৰিজাৰ্ভৰ পবিত্ৰ পাটিৰ আৰু ৰণুজ পাটিৰ ঘৰৰ পৰা 4 অৰুণাচলী যুৱক্ৰমে যোগবীৰ বিশ্বকৰ্মা নুকু থাপা বব বিনবীৰ আৰু ৱাংৱাৰ চাংফুক ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ ৰোষত পৰে ৰাইজে হাতলতে 4 অৰুণাচলী কয়েক টকাৰ সময়তেই পবিত্ৰ পাটিৰ আৰু ৰণুজ পাটিৰ পলাই যায় যদিও A07S U5167 নম্বৰৰ মটৰচাইকেল এখন জব্দ কৰে ঘটনাৰ খবৰ পাই হাৰমতি আৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীক লৈ ৰাইজে পৰৱৰ্তী সময়ত মনোজ দলে ঘৰৰ পৰা ড্ৰাগছ 27.9 গ্ৰাম ড্ৰাগছ জব্দ কৰে ইয়াৰ পিছতে ৰাইজে মনিলাল পুলিৰ বাৰীৰ পিছফালে বাহনীৰ তলৰ পৰা 1 বস্তা খালী ড্ৰাগছ কণ্টেইনাৰ জব্দ কৰাৰ পিছতে ৰাইজে অভিযান চলাই ৰাজেন বৰুৱাৰ ঘৰৰ পৰা অৰুণাচলী খুৰা 1 কাৰ্টুন জব্দ কৰাৰ পিছতে বচন চাহনি সাগৰে কৰেক্ট কৰি হাৰমতি আৰক্ষীক গতাই দিয়ে ইফালে পলাতক কেইজনৰ পত্নী কন্যাক আৰক্ষীক সোধপোছৰ বাবে লৈ আনে মনিলাল পুলি কি দিন আইলে